ফিজিকেলটো অলপমান নমস্কাৰ বন্ধু বান্ধৱসকল, মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আমি বৰ্তমান যাই আছোঁ বাৰু জাবান চাবা যাম। চুনু আছে, চুনু কি কবি? যাই আছোঁ ছাৰ, ঘৰত চিনেমা বুলি ক'লেতো আপোনালোকে জানাই কেনে এটা জোচ। বলক তাত যাই আজি কি কবা? কেনে লাগব জাবান বোলে একদম ফালি ফেলছি। আমি বাৰু সময় পোৱা নাই যাব। মই শুনি আছোঁ, কিন্তু আমি যাই পেলাই চাম, ৰিভিউ দিম। আপোনালোকে যিবিলাকে চাইছি আমাৰ ভিডিঅ'ত কমেণ্ট কৰিব, আমি আপোনালোকক ৰিভিউটো দিব চেষ্টা কৰিম। তো আমি যাই আছোঁ জাবান চাবা, যাই কিনে আপোনালোক দেখাই আছোঁ। জাবান ৰঙিয়াত যাম, ৰঙিয়া। এখন কিন্তু বেলেগ চাৰ্কেল আনিছোঁ আমাৰ ঘৰত। কি চাৰ্কেল এখন? বাইকৰ দৰে তেলটো নাই খালি বাকী আৰু যাই থাকা আৰু আৰামছে যাই থাকা। পেটো সৰব, ফিজিকেলটো অলপমান ফ্ৰী হয়, ভৰি হাত গিলা অলপ মাজে মাজে এনেকৈ চাৰ্কেল চলাই থাকিব লাগে, তেতিয়া ফিজিকেলটো ভাল হ'ব। এইটো এটা মেছেজ দিছে আৰু समझ रहे हो ना। মানে কি জানছিনে, আজিকালি মানুহে বাইক চাইক চলোৱাৰ উৎপাতটো বাঢ়ি গৈছে, সেইকাৰণে বেমাৰ আজাৰো বাঢ়ি গৈছে। সেইকাৰণে এনেকুৱাকৈ চাৰ্কেল আনো, চাৰ্কেল অলপ চলাওক, এক্সাৰচাইজ হ'ব, বেমাৰ আজাৰো অলপ কিজানি কমি যাব। চৰকাৰে গছৰ পুলি ৰুব দিছে, সেইকাৰণেতো আমি গছৰ পুলি ৰুই দিলোঁ। আৰু ভাল কথা, যিটো গৰম পৰিছে, গছৰ পুলি আমাক লাগে, গছ লাগে। যা তোক অলপ পানী দি দিলোঁ, লাও খা বাংনা খা, বছৰে বছৰে বাঢ়ি যা। জাবানৰ জোচ মানে সাংঘাতিক, জানিছিনে গাইজ? কেনে জোচ ভিডিঅ' তুমি তাত কিন্তু ভিডিঅ' নহোৱা আমাৰ জানছ না নাই? ভিডিঅ' নহোৱা লাগব বাৰু। মানে কি জানছি না গাইজ, আমি তাৰমানে টিকেটটো তাৰমানে কাটা নাই। আমাৰ লগত 3জন আছে, এনে 3জনে টিকেটটো অনলাইনে কাটছি। টিকেট বোলে অনলাইন কাটলে 27 টকা বেছি GST ফিজ লয়। আমি এতিয়া অফলাইন টিকেট বা পাওঁ নে নাপাওঁ, বলকচোন চাওঁ। যদি নাপলি গোটা প্ৰব্লেম হৈ যাব, আৰু অলপ চিপিয়া হ'ব লাগব দিয়ক। পইচানো ক'ত পাম হয়? আৰু বাপৰে বাপ, কি মানুহ হৈছে ৰাইজ, ইমান মানুহ হয় দিয়ক। মানুহৰ উৎপাত বাপৰে, বাইক নিব নোৱাৰা হৈ জানছিনে। আৰু ফাইনেলি আমি টিকেট কাটব আহিলোঁ, আৰু টিকেট পালোঁ দিয়ক। টিকেটটো লৈ ল'লোঁ, সেইকাৰণে ব'লক জাবান চাব লাগে, জাবান। আৰু এনেকৈ আমি জবান চাই আছোঁ হয়। চিনেমা যিখিনি চালোঁ, মানে এনেকুৱা এটা বনাইছে, মানে শ্বাহৰুখ খান বুলি ক'লে আৰু জানছি এইটো আৰু কেনেকুৱা এটা মেছেজ দিছে চিনেমাখনে, যিখিনি আমি চাই আছোঁ। সাংঘাতিক মানে, আপোনালোকে যদি চোৱা নাই চাই ল'ব, আৰু যদি চাচিটো চাচি দেখছোঁ। এনেকুৱা মেছেজ দিয়া চিনেমা আমাৰ বনব লাগে। এইগিলা মেছেজ একোটা সমাজক মেছেজ দিছে যি, দেখ আৰু এনেকৈ চাই থাকক। আৰু ইণ্টাৰভেল এনেকৈ হৈ গ'ল, আহকচোন আমি কিবা এটা খাই লওঁ, আহক কিবা এটা খাই লওঁ, আৰু ইণ্টাৰভেলত কিবা অলপ টাইম পাছ কৰি থাকোঁ। কি জানছিনে গাইজ, পপকৰ্ণ ল'ব লগা হৈছে ইয়াত ধৰি 100 টকা খাই কৰি দিছে ইয়াতে জানছিনে। তেৰি ভলৰ ভিতৰত 100 টকা খাই পেলাম। যিটোৱে 20 টকা দিছে, মাত্ৰ 80 টকা মৰাই গৈছে। মানে কি জানছিনে ৰাইজ, চিনেমাখন তাৰমানে ইমান ভাল লাগছি চাই পেলাই। এনেকুৱা ধুনীয়া এটা অভিনয় বা এনেকুৱা এটা মেছেজ দিছে তাৰমানে চিনেমাখনে, বহুত ভাল লাগছে। জয় জৱান জয় কিষাণ, যি নহওক বাৰু। চিনেমা চাই কেনে লাগছে? আজি চিনেমা চাই কেনে লাগছে ক? জয় জৱান জয় কিষাণ, এনেকুৱা চিনেমা হ'ব লাগে। যেনে গৰীবৰ যেনে তোমাৰ ইণ্টাৰেষ্টটো মাফ নকৰে, ইণ্ডাষ্ট্ৰীটো মাফ কৰে, সেইটো পলিচি হ'ব লাগে। মানে পলিচিটো পেইড হ'ব লাগে চবৰে কাৰণে। বঢ়িয়া, এনেকুৱা লাগে, এনেকুৱা মেছেজ লাগে আমাৰ। কি ক'বা তুমি বাবা? ভাল লাগছি চাই। চিনেমাখন এনেকুৱা টাইপৰ কৰি বনাইছে। যি নহওক গাই, চিনেমা চাই ভাল লাগছি। ব'লক এতিয়া আমি আৰু যাম আৰু বঢ়িয়া কিবা খাই লওঁ, লৈ কিনে দেখাই আছোঁ আপোনালোক। আৰু এনেকৈ ফেচ নাইট কিটচেনত আহি গ'লোঁ, ৰঙিয়াৰ মুৰাৰাৰ। ইয়াতে কিবা এটা খাই লওঁ, অলপ পেটটো পূজা কৰি লওঁ, লৈ কিনে আৰু ঘৰৰ ফালে যাই থাকিম আৰু নে কি কয়? এনেকৈ অৰ্ডাৰ দি দিলে কান্ধে। এনেকৈ চাওমিন লৈ আছোঁ দিয়ক, আৰু এইফালে এনেকৈ ৰোল লৈ অহা গৈছে। খাই দিয়ক। বৰ্তমান আমি খাই ল'লোঁ, খাই লৈ পেলাই আৰু বেছি দেৰি নকৰোঁ দিয়ক। আজিৰ ভিডিঅ'টো ইমানেই আছিল। বাই বাই, ধন্যবাদ।